হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল ডাকুল সপোনলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ আৰু দাদাৰ 3 তাৰিখে বাৰ্থডে আছিলে। তাৰে কিছু ক্লিপ মই ৰখাই থৈছিলোঁ যিহেতু বিহু, গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। দাদাৰ 3 তাৰিখে যিহেতু এপ্ৰিলৰ 3 তাৰিখে বাৰ্থডে আছিলে আৰু ৰান্ধালী সাংস্কৃতিক গোষ্ঠীয়ে দাদাক এনেকুৱা এটা ছাৰপ্ৰাইজ দিলে, যিটো ময়ো গম পোৱা নাছিলোঁ আৰু দাদায়ো গম পোৱা নাছিলে। আৰু মোৰ এক্সাম হৈ থকাৰ বাবে মই এইবোৰ একোৱে গম নাপাওঁ। মই পঢ়ি আছিলোঁ, ফোন কৰি মাতি নিলে, কিবা এটা কথা আছে বুলি কৈ এনেকৈ সৰু সুৰাকৈ ভাল লাগিলে, ধেমালি হ'ল। তাৰপিছত মই উৰুকা যিহেতু পাইছেহি, গতিকে ঘৰতে আছিলোঁ কাৰণে এনেই এইটো ৰং কৰিলোঁ। তাৰপিছত ৰাতিলৈ আকৌ কালেকশ্যন, আমি যিহেতু বিহু পাতিছোঁ এপ্ৰিলৰ 27 তাৰিখ 14 বহাগ, আপোনালোক সকলোলৈ আহিব আৰু সেইকাৰণে কালেকশ্যন কৰিব গ'লোঁ। তাৰপিছত যিহেতু বিহু আৰু এয়া আমাৰ ঘৰত গৰু আছে, গতিকে এয়া দাদা মই মিলি হালধিখিনি গুচাই দিলোঁ। মা পাপাহঁতে বাকীবোৰ কাম কৰিলে আৰু তেনেকৈ ভিডিঅ' কৰি থাকিব টাইমেই নহ'লে।